সময় গগৰ অন্ধ ভক্ত নহব। কোন এৰে বৰ্ডটো এটো? खैर आओ यार, सैनिटाइजर के नशे करना बंद करो और शुरू करते हैं बिना किसी बकचोदी के। সময় গগৰ অনুৰাগী হওক, কিন্তু সময় গগৰ অন্ধ ভক্ত নহব। এইটো যদি 20 লাখ 25 লাখ মানুহৰ আগত দেখুৱাই দিয়ে আপোনাৰ কেনেকুৱা লাগিব? ভিডিঅ' বনাওক, কাৰণ মানুহে বুজি পাব লাগিব যে মানুহে সহায় কৰিব লাগে বৰ্তমান সময়ত। কিন্তু আজিকালি টেকনলজি বহুত ওপৰত গুচি গৈছে। আপুনি মানুহজনৰ মুখখন ব্লাৰ কৰি দিয়ক, ব্লাৰ কৰাৰো অপচন আহে নহয়, ব্লাৰ কৰি দিয়ক। लेकिन एक सेकंड দুষ্ট এবাৰে কৈছো, তেওঁলোকে কিন্তু ভিক্ষাৰী নহয়, তেওঁলোকে নিৰুপায় হৈহে বিচাৰিছে। তেওঁলোকৰ মান সন্মান ইজ্জত বোলা বস্তু আছে। মন কৰিব, তেওঁলোকৰ মান সন্মান ইজ্জত নথকা নহয়। এইবোৰ পপুলাৰিটি, ভিউজ, পপুলাৰিটি এইবোৰৰ প্ৰতি যদি আপোনাৰ কোনো ইচ্ছাই নাই, তেতিয়াহ'লে আপুনি দেখোন ভিডিঅ' নবনাই, আপুনি দেখোন পোষ্টো কৰিব পাৰে। মানুহৰ মুখখন ব্লাৰ কৰি কৰি এখন ফটো মাৰিব পাৰে যে আজি মই অমুকক সহায় কৰিছো। कैसे कैसे लोग रहते हैं यार यहाँ पर। আপুনি এটা ভিডিঅ' বনাব য'ত থাকিব মিলিয়নত ভিউজ, আৰু প্ৰত্যেকটো ভিডিঅ'ত আপুনি 5ৰ পৰা, ফেচবুকত কৈছো 5ৰ পৰা 6,000 টকা ইনকাম কৰিব। তাৰপিছত মানুহজনক 200 টকা দি সহায় কৰিব। সেইটো বস্তুৰ পৰা কিমান ইনকাম কৰি আছে আৰু মানুহজনক কিমান দিছে সেইটো বুজি পাব লাগিব ন বৰ্তমান সমাজে। কিন্তু মানুহবোৰৰ চকুত যে আজিকালি কেনেকে এখন পৰ্দা থাকি আছে, মই এতিয়া বুজি। आप कहाँ थे ज्ञानी बाबा? 3 মিলিয়ন 20ৰ পৰা 30 লাখ ভিউজ যোৱা ভিডিঅ' এটা কিমান ইনকাম হয় আমিও জানো। ভিডিঅ' বনোৱা মই দেখা পোৱা নাই। আনকি বিশ্বাস কৰক, কোনোবা যদি ভিডিঅ' বনাব যদি বিচাৰে, এনেকুৱা সহায় কৰা কিবা কৰা, তেওঁ কিন্তু ভিডিঅ' বনাব কোনোদিনে পাৰ্মিশ্যন নিদিয়ে তেওঁৰ ওচৰত। মানুহে মানুহক সহায় কৰিব লাগে, কিন্তু মানুহক সহায় কৰাটোৱে যে কাৰোবাৰ যদি বৰ্তমান কণ্টেণ্ট হ'ব, সেইটো হ'ব পাৰে জানো? আজি কওকচোন। মই সেইসকলক ক'ব বিচাৰিছো, 10-20 হাজাৰ টকা দি মোবাইলটো কিনিব পাৰা, কিন্তু জান বলি মাতে কোনে জানে কাই চূড়া মোর আছে যদি তোর হলি হলি সাজনা ধীরে ধীরে বালমা। আপোনালোকৰ ব্যক্তিগত মতামতটো জনাব। সেয়াই আৰু শেষত ধন্যবাদ।